নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোৰ যোগেদি চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ পাঠ নং 11 অসমৰ প্ৰাকৃতিক সম্পদৰ সকলো প্ৰশ্ন উত্তৰসমূহ আজি আমি আলোচনা কৰিম। ১ নম্বৰ উত্তৰ লিখা। ক. প্ৰাকৃতিক সম্পদ কাক বোলে? আমাৰ পৃথিৱীখন বায়ু, পানী, মাটি, খনিজ পদাৰ্থ, অৰণ্য আদি প্ৰকৃতিৰ পৰা পোৱা এইবোৰক প্ৰাকৃতিক সম্পদ বোলে। খনিজ সম্পদ কাক বোলে? ভূগৰ্ভত খাৰুৱা তেল, প্ৰাকৃতিক গেছ, কয়লা, চূণশিল আদি পোৱা যায়। ভূগৰ্ভত পোৱা এই সম্পদক খনিজ সম্পদ বোলে। অসমৰ প্ৰধান খনিজ সম্পদসমূহ কি কি? অসমৰ প্ৰধান খনিজ সম্পদসমূহ হ'ল খাৰুৱা তেল, প্ৰাকৃতিক গেছ, কয়লা, চূণশিল আদি। অসমক কিয় পনীয়া সোণৰ ৰাজ্য বুলি কোৱা হয়? খাৰুৱা তেলৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতে এখন চহকী ৰাজ্য, সেয়েহে অসমক পনীয়া সোণৰ ৰাজ্য বুলি কোৱা হয়। জলজ সম্পদ কি? পানীত বিভিন্ন প্ৰাণী যেনে মাছ, কাছ, শিহু, ঘৰিয়াল আদি থাকে। পানীত থকা উদ্ভিদ আৰু প্ৰাণীসমূহ আমাৰ জলজ সম্পদ। অসমৰ তিনিবিধ কৃষিজাত সম্পদৰ নাম লিখা। অসমৰ তিনিবিধ কৃষিজাত সম্পদৰ নাম হ'ল ধান, মাহ, সৰিয়হ। তিনিবিধ বনজ সম্পদৰ নাম লিখা। তিনিবিধ বনজ সম্পদৰ নাম হ'ল শাল, বনচুম, গমাৰি। ২ নম্বৰ আমি কিয় প্ৰাকৃতিক সম্পদবোৰৰ সদ্ব্যৱহাৰ কৰিব লাগে? সকলো প্ৰাকৃতিক সম্পদেই অতি মূল্যৱান। এই সম্পদবোৰ যাতে প্ৰকৃতিৰ বুকুৰ পৰা নিঃশেষ হৈ নাযায় তাৰ বাবে সেইবোৰ আমি সংৰক্ষণ কৰিব লাগে। ৩ নম্বৰ শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। আলকট্ৰা কয়লাখনিত পোৱা যায়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শুদ্ধ। চূণশিল এবিধ বনজ সম্পদ, এইটো অশুদ্ধ। প্ৰাকৃতিক সম্পদৰ আমি সদ্ব্যৱহাৰ কৰিব লাগে, এইটো শুদ্ধ। অসমৰ কাৰ্বি আংলং জিলাত খাৰুৱা তেল প্ৰচুৰ পৰিমাণে পোৱা যায়, এইটো অশুদ্ধ। ভূগৰ্ভত পোৱা খাৰুৱা তেল পোনে পোনে ব্যৱহাৰৰ বাবে উপযোগী, এইটো অশুদ্ধ। ৪ নম্বৰ ক অংশৰ লগত খ অংশ মিলোৱা। কয়লা খনিজ সম্পদ, খাৰুৱা তেল পনীয়া সোণ, গড় হাতী বনজ সম্পদ, পানীত থকা প্ৰাণীসমূহ জলজ সম্পদ,